পান্দিলে মানুহে কেতিয়াও সঁচা কথা নকয় পন্ধা মানুহক ধৰা পেলাই এটাই উভায় আজি আকৌ নামঘৰলৈ গ'লোঁ নহয় মই নামঘৰলৈ গ'লোঁ আৰু ইমান ভেকেট গোন্ধ কৈছোঁ নহয় থাকিব পৰা নাই কোনে পান্দিছ সুধিছোঁ নাই নকয় ইজনীকো সুধিছোঁ নকয় মোক কিনাৰতে এফালে দীপালী বাইদেউ এফালে দীপ্তি খুইদেউ তাৰপিছত আৰু দীপালী বাইদেউ কৈছে মই নাই পন্দা দে দীপ্তি খুইদেউক কৈছোঁ আপুনি পান্দিলে নাই পদা বোলে হ'ব তেন্তে বোলো কোনো নেপান্দে যদি হয় নাই কৰা যদি মই বোলো হয় পাম ৰখ লাষ্টত তাৰপিছত সেৱা কাঢ়িব হ'ল পৰি গ'ল নহয় ধৰা মোৰ মুখৰ আগত বহিছিলে দীপ্তি খুইদেউ তাৰপিছত আৰু মোৰ কিনাৰত দীপালী বাইদেউ দীপ্তি খুইদেউ মানে যিটো পাণ এৰিলে একদম ফাচককৈ মুখত সোমাইছে কৈছে না পেট দাং খাই গৈছে এতিয়ালৈকে ইমানেই অকটা গোন্ধ মানে তাৰপিছতে আৰু হৈ কোৱা নাই কিন্তু দেই তাৰপৰা হৈ গ'ল তাৰপিছত সেৱা কাঢ়ি হোৱাৰ পিছত ক'লোঁ বোলো আপুনি বোলো দীপ্তি খুইদেউ উঠনি বাবা পান্দি আছে দেই কথা কিন্তু ক'ব লাগিছিলে আপুনি পান্দিছোঁ বুলি কেলৈ বোলো মিছা কথা কৈছে এশ গাঁঠি হপতা নামঘৰ মাজত আছোঁ মই মৰি হতচি হ'লেও নাই পন্দা জহনী তই মোক পাণ্ডুৰি বদনাম নিদিবি বোলে নাই পন্দা মই ভাবিলোঁ এনেকৈ নকয় সঁচা কথা মইতো প্ৰমাণ পালোঁৱেই তাৰপৰা ক'লোঁ হয় বোলো এইখিনি বোলো আপোনাৰ পাণ নহয় এইখিনি বোলো আমাৰ দীপালী বাইদেউহঁতৰ পাণ হপলা বোলো এইবোৰ বোলো ধনী মানুহেহে পান্দে বোলো মাছ মাংস গাখীৰ কণী খোৱা বোলো ভাল বস্তু খোৱা মানুহে বোলো গেলা পাণ মাৰে বোলো আমাৰ বইল খোৱা মানুহে বোলো ইমান গেলা পাণ নেমাৰে ন খুইদেউ সেনেকৈ ক'লোঁ লাগি গ'ল ইজ্জতত নহয় লগালগ তই তেনেকুৱা কথা নকবি দেই কালি বোলে জোৱাই আহিছিলে বোলে মাছ আনিছিলে মাংস আনিছিলে বোলে মই খাইছিলোঁ বোলে পাণটো বোলে মোৰে গৈছিলে তাৰপৰা কি হ'ল বোলে তই বোলে সেইবোৰ নেখাওঁ বুলি নকবি বোলে আমি বোলে বইল নেখাওঁ দেই বোলে সদায় মাছ মাংস খাওঁ বুলি ক'লে কথাষাৰ উলিয়াবলৈ কৈছিলোঁ তেওঁ একদম জেংকৈ উঠি গ'ল আৰু পান্দিলোঁ বুলি মানে স্বীকাৰো কৰিলে আৰু দেই কৈছোঁ নহয় এইটোৱে টিপছ আৰু